প্ৰথমতে গৈছিলোঁ মানে বুন্দিয়াৰ ঘৰত মানে বুন্দিয়া বুলি কিহৰ কাৰণে কৈছিলোঁ মানে অৰিজিনেল নামটো মই নাজানো আজি বাৰু চববিলাক মই ভিডিঅ'ত কৈ দিছোঁ চব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বৰ্তমান মই আহিছোঁ এতিয়া বৰ্তমান ভুজিয়াৰ ঘৰত আৰু ভুজিয়াৰ ঘৰত আহোঁতে মানে দুটা মানে একেলগে বহিয়ে আছে যদি চিনাকি কৰি আছোঁ দুটাক আৰু পৰিচয় সুধিম প্ৰথমতে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক হয় নমস্কাৰ আজি দাদা হ'বনে ভাইটি হ'ব নাজানো আমাৰ ঘৰলৈ আহিলে বহুতেই ভাল লাগিল কিন্তু হঠাতে আহিলে ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ উঠি দিলোঁ আৰু বাকী যি কি নহওক তেওঁলোক আহিলে বহুত বেছিয়ে ভাল লাগিল হেৰি মানে কি আৰু এতিয়া যিহেতু মই আপোনাক ভুজিয়া বুলিয়ে মানে আপোনাৰ ভিডিঅ' চাইছে মই ভুজিয়া বুলিয়ে জানো তো আপোনাৰ মেইন পৰিচয়টো কৈ দিব নেকি নমস্কাৰ মোৰ নাম শ্ৰী এনিছা ডেকা আৰু এনি বুলি মাতে জানেই চাগে আপোনালোকে ভিডিঅ'টো এনি কৰি থাকে আৰু মোৰ লগত আছে বৰ্তমান বুন্দিয়া প্ৰথম বুন্দিয়াৰ ঘৰতে গৈছিলোঁ বাৰু বুন্দিয়া নাছিলে ঘৰত এতিয়া আপোনাৰ পৰিচয়টো জনাই দিব হয় নমস্কাৰ মোৰ নাম শ্ৰী অনামিকা ডেকা মোৰ ঘৰ ৰাজঘাটত হয় গাঁওখনৰ নাম মলাকচাৰী আৰু এতিয়া কিবা পঢ়ি আছে নেকি মই এবাৰ BA ফাইনেল দিছোঁ আপুনি কিবা পঢ়ি আছে নেকি ভুজিয়া মই এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ এইটো BA ফাৰ্ষ্ট ইয়াৰ আৰু ফাইনেল এবাৰ ফাইনেল দিব মানে কি আৰু আপোনালোকৰ যে এইবিলাক যে ইমান মানে কমেডিয়ান মানে আইডিয়াটো মানে কেনেকৈ আহিল আপোনালোকৰ মনত আইডিয়া মানে আমাৰ যেতিয়া আমি ভিডিঅ' কৰিব যাওঁ তেতিয়া আমি আগতে ইমান বেছি মানে ভাবি নলওঁ আৰু বোলে আজি এনেকুৱাকৈ কৰিম কিন্তু আমি ভিডিঅ' কৰিব যেতিয়া জুৱেল দাদাই মাতে দীপজ্যোতি দাদাই মাতে আমি গৈ গোটেইকেইটা মানে অলপ টাইম বহি লওঁ লৈ কিনে ভাবোঁ বোলে আজি এনেকুৱাকৈ কৰোঁ মানে গোটেইকেইটাই মানে এনেকুৱাকৈ কৰিলে ভাল হ'ব এনেকুৱাকৈ কৰিলে ভাল হ'ব বুলি গোটেইকেইটাৰ আইডিয়া লগ হৈ কিনে আমি ভিডিঅ'টো কৰোঁ সেইকাৰণে মানে অন দ্য স্পট হৈ যায় আৰু বস্তুটো আৰু এটা কথা কওক যেতিয়া মানে আমি ভিডিঅ'বিলাক মানে চাওঁ আপোনালোকৰ ভিডিঅ' চালে মানে হাঁহি থাকিব নোৱাৰোঁ যেতিয়া আপোনালোকে এক্টিং কৰে মানে আপোনালোকৰ হাঁহি নুঠে নেকি হাঁহি উঠে হ'লেও বহুত নহয় আৰু আমি মোৰতো বহুত হাঁহি উঠে মই গালিও খাওঁ চ' এইখিনিয়ে আৰু ক'ব কি বাইদেউ হয় আৰু মই এইটোৱে ক'ম যে ইমান কষ্ট কৰি দাদাহঁতে আমাৰ ঘৰলৈ আহিছে তাৰপিছত আমাক লগ কৰিব আহিছে তেওঁৰ এটা চেনেল আছে ভাৰ্গৱ মিক্সিং 1 বুলি আপোনালোকে তেওঁৰ ইউটিউব চেনেলটো চাব যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁ আমাৰ দৰে আগুৱাই যোৱাত সহায় হয় আপোনালোকে আমাক যেনেদৰে মৰম দিছে তেওঁৰ চেনেলটোকো দিব আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব কিবা ভুল হৈছে যদিও তেওঁ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে তেওঁ আৰু বেছি ভালকৈ বনাব পাৰিব ভিডিঅ'বোৰ লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব লগতে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপুনি কিবা কওঁ নেকি আৰু এনিছাই ক'লে সকলোখিনি আৰু ধুনীয়াকৈ দাদা এটা চেনেল আছে আৰু তাইৰ নামটো কৈছে আৰু চেনেল লাইক শ্বেয়াৰ কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহে দাদাই অলপ মানে কি আৰু আমাৰ নিচিনাকৈ মানুহবিলাকক চিনি পাব এনেকুৱা আৰু ভাল লাগিছে আমি চাওঁ বাৰু আমিও তেওঁৰ চেনেলটো চাওঁ মাজে মাজে আপোনালোকেও চাব খুব ধুনীয়া ধুনীয়া ভিডিঅ' তেওঁ বনায় আপোনালোকে বহুত বেছি এনজয় পাব চাই কিনে মোৰো ভিডিঅ' চাই যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব